আমাৰ বিষয় বৰ্তমানৰ যিটো অসমীয়া মানুহৰ যিটো আমাৰ প্ৰসংগ সেই বিষয়ে তেওঁলোকৰ পলিটিক্যাল লিডাৰৰ টুইটাৰ বা ফেচবুকত নিদিবৰ বাবে অনুৰোধ কৰিছে আৰু তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছে যে আমি অসম আৰক্ষীৰ লগতো কথা পাতিম আৰু 3 মাহ পিছত আমাৰ যিখন তদন্তৰ প্ৰতিবেদন তাক আমি ৰাজহুৱাও কৰি তাৰ প্ৰতিলিপিও আপোনালোকক দিম। আমাৰ বিষয় বৰ্তমানৰ যিটো অসমীয়া মানুহৰ যিটো আমাৰ প্ৰসংগ সেই বিষয়ে তেওঁলোকৰ পলিটিক্যাল লিডাৰৰ টুইটাৰ বা ফেচবুকত নিদিবৰ বাবে অনুৰোধ কৰিছে আৰু তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছে যে আমি অসম আৰক্ষীৰ লগতো কথা পাতিম আৰু 3 মাহ পিছত আমাৰ যিখন তদন্তৰ প্ৰতিবেদন তাক আমি ৰাজহুৱাও কৰি তাৰ প্ৰতিলিপিও আপোনালোকক দিম। তথ্য হয়তো ওলাই যোৱাৰ কাৰণে আজি এই হেমন্ত বিশ্ব শৰ্মা ইমান লেহেমীয়া কৰি আছে। এই যে আৰম্ভণি হ'ল, এই যে নেপালৰ আৰম্ভণি কৰিলে, ইয়াৰ দোষ কিন্তু হেমন্ত বিশ্ব শৰ্মা। সেই মানুহজনক এতিয়া ন্যায় দিব পৰা নাই। নিশ্চিতৰূপে ইয়াতে CMৰ 100% 101% দোষ আছে। আপোনাৰ যদি আপুনি আণ্ডাৰষ্টিমেট নকৰিলেহেঁতেন জুবিন গাৰ্গ, আপুনি আণ্ডাৰষ্টিমেট প্ৰথম দিনৰ পৰাই কৰিছে। যেতিয়া তেওঁ আহিব, তেওঁ যেতিয়া মৃত্যু হৈছিলে আপুনি আণ্ডাৰষ্টিমেট কৰিছে। তেওঁ প্ৰথম দিন আহিব, তেওঁক শ্ৰদ্ধাঞ্জলি দিব 7টাৰ পৰা 7টা, আৰু তাৰপিছত তেওঁক পিছদিনাখন গৈ পেলাই সোণাপুৰত জ্বলাই দিয়া হ'ব। আপুনি একদম ইজিলি কৈছিলে, অসমবাসীয়ে কৰিলে। কিন্তু দুখিত, আপুনি অসমখন নেপাল কৰিব গ'লগৈ। আপোনাক বাৰে বাৰে কৈছিলোঁ অসমখন প্ৰসিদ্ধ কৰক, অসমৰ চৰিত্ৰ ডাঙক আৰু অসমৰ অস্তিত্ব স্বাভিমান আৰু শান্তি বিৰাজমান ৰাখক। কিন্তু আপুনি অসমখন ধাৰুৱা কৰিলে। লগতে আপুনি লকডাউনৰ সময়ত আপোনাক দিৱালী নালাগে, এতিয়া দিৱালী লাগে। তাৰমানে দিৱালীত তেওঁলোকক কমিশ্যনছটো লাগে। তাৰ মাজত হিন্দু মুছলিম ঈদ নহ'ব এইবোৰ ভাষা হৈছে। কিয় কৈছে? আৰু লকডাউনটো তেওঁলোকে এটা কনচেপ্ট, এটা কনস্পিৰেচিৰ আণ্ডাৰত কৰিছিলে, যাৰ কাৰণে আজি ডেকা চাম যিবোৰে আজি ভেকচিন লৈছিলে সেইবোৰ অকাল মৃত্যু বৰণ কৰিব লগা হয়। পোনপ্ৰথমে জুবিন গাৰ্গৰ বিদেশী আত্মা, স্বৰ্গীয় আত্মা চিৰশান্তি কামনা কৰিলোঁ, যদিও তেওঁ ন্যায় পোৱা নাই। আৰু লগতে জয় জুবিন আৰু জয় আই অসম এষাৰ ভাষা থাকে। মই ক'ব খোজোঁ, ভ্ৰষ্ট ব্ৰাহ্মণ যেতিয়া ৰজা হয় তেতিয়া প্ৰজাৰ দুখ হয়। আৰু আমাৰ আজি অসমৰ প্ৰাণকেন্দ্ৰ জুবিন গাৰ্গ, আজি তেওঁৰ চিৰবিদায় ল'লে, তেওঁক হত্যা কৰি মাৰা হ'ল। কিন্তু আজি এই এমাহ হ'ব হ'ল, ইয়াৰ কোনো ন্যায় নাই। ন্যায় নোহোৱাৰ কাৰণ সেইকাৰণে মই এষাৰ কথা ক'লোঁ যে ভ্ৰষ্ট ব্ৰাহ্মণ যেতিয়া ৰজা হয় তেতিয়া প্ৰজাৰ দুখ হয়। আৰু এইষাৰ কথা মই পলিটিকেলি কোৱা নাই, মই অসমীয়া হিচাপে কৈছোঁ, স্বাভিমান হিচাপে কৈছোঁ। আৰু এষাৰ কথা মনত ৰাখিব লাগে, যি জুবিন গাৰ্গে আজি অসমৰ অস্তিত্ব স্বাভিমান ধৰি অসমক উজ্বলালে, এটা স্থানত আনিলে বিশ্বৰ আজি 195 দেশৰ, নেশ্যনৰ 180 দেশৰ ওপৰত তেওঁক টুইট কৰিছে, চাৰ্চ কৰিছে, সেই দেশৰ নাম উজ্বলালে। আৰু যেতিয়া বেলেগ দেশে আজি প্ৰণাম কৰিব লগা হৈছে, আৰু 40,000 গান গোৱা মানুহ এজন, আৰু য'ত 40টা ডিফাৰেণ্ট ভাষাত গান গাইছিলে, সেই জুবিন গাৰ্গৰ গান আজি বিশ্ব প্ৰসিদ্ধ। আজি পাকিস্তানক লৈ, অসমক লৈ আৰু যিমানবোৰ জাগা আছে সকলোতে জুবিন গাৰ্গৰ গান গাই আছে, তেওঁক শ্ৰদ্ধাঞ্জলি দি আছে। কিন্তু এষাৰ ভাষা থাকে, যি অসমক আজি হেমন্ত বিশ্ব শৰ্মা, দ্য প্ৰেজেণ্ট CM অফ আছাম, ইলেক্টেড একৰ্ডিং টু দ্য 164 Act, ইলেক্টেড এণ্ড এপইণ্টেড বাই দ্য গভৰ্ণৰ, তেওঁ দায়বদ্ধ অসমৰ কাৰণে তেওঁক কৰ্ম কৰিব। কাৰণ তেওঁৰ কৰ্মটো, তেওঁৰ সেইটো ন্যায় থাকে। আৰু তেওঁ হ'ল আমাৰ গৃহমন্ত্ৰী, হোম ডিপাৰ্টমেণ্ট তেওঁ চাই আছে। তো সেনেস্থলত সেই মন্ত্ৰীজন, যিজন চিফ মিনিষ্টাৰ হয়, তেওঁ অসমখন ধাৰুৱা কৰিছিলে। আজি অসমক ইমান ধাৰত আনিছে যে এটা সৰু বাচ্চা, পেটত থকা বাচ্চা এটাৰ 4,500 পৰা 5,000 টকা ধাৰ আছে। গতিকে সেনেস্থলত সেই ধাৰুৱা অসমখনক বিশ্ব প্ৰসিদ্ধ কৰা মানুহজনে হ'ল জুবিন গাৰ্গ। সেই বিশ্ব প্ৰসিদ্ধ কৰা মানুহ আজি লিজেণ্ড অফ ইণ্ডিয়া অফ আছাম, সেই মানুহজনক এতিয়া ন্যায় দিব পৰা নাই। নিশ্চিতৰূপে ইয়াতে CMৰ 100% 101% দোষ আছে। দোষ থকাৰ কাৰণটো মই প্ৰমাণ দিওঁ তোমাক। আজি যেতিয়া এই কালপ্ৰিটবোৰক, যিবোৰ দেশদ্ৰোহী, অসমদ্ৰোহী হয়, জাতীয়তাবাদদ্ৰোহী হয়, আজি সিদ্ধাৰ্থ শৰ্মাই হওক আৰু তোমাৰ চামকানু মহন্ত, আৰু লগত তেওঁ তালি পোহৰি যিকেইটা আছিলে, সেইকেইটাক যেতিয়া জেললৈকে প্ৰেৰণ কৰিছিলে, সেই জেলত আমাৰ অসমৰ ৰাইজ ওলাই আহি পেলাই তাতে শিল আৰু শিলগুটি আৰু চেণ্ডেলেৰে তেওঁলোকক প্ৰহাৰ কৰিছে বা গাড়ীত দলিয়াইছে। কাৰণটো, আৰু এইটো হ'ল হেমন্ত বিশ্ব শৰ্মা। তেওঁক আগতে মই এবাৰ এটা নিউজত কৈছিলোঁ বিবৃতিত, যে আপুনি অসমখন নেপাল হোৱাৰ পৰা বচাওক। যি অসমক চিৰযুগমীয়া স্থানত আনিলে এই জুবিন গাৰ্গে, সেই স্থানটো তেওঁ কিয় আনিব পৰা নাই? তেওঁ সেইটোক অশান্তি যেতিয়া নকৰে। আৰু তেওঁলোকে আজি এই যে আৰম্ভণি হ'ল, এই যে নেপালৰ আৰম্ভণি কৰিলে, ইয়াৰ দোষ কিন্তু হেমন্ত বিশ্ব শৰ্মা। আৰু